উদাস মনেৰে মুম্বাইৰ পৰা উভতিল আধ্যাশ্ৰী। ৰিয়েলিটি শ্ব'ত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ পূৰ্বেই আধ্যাশ্ৰীয়ে আশীৰ্বাদ লৈ গৈছিল হাৰ্টথ্ৰব জুবিন গাৰ্গৰ। সেয়ে অসমলৈ উভতি ছুপাৰ ডান্সাৰ বিজয় ট্ৰফিলৈ জুবিন গাৰ্গৰ সোণাপুৰৰ সমাধি ক্ষেত্ৰত আধ্যাশ্ৰী উপস্থিত হয়। মনত নিজানত জোনাক আছিলে তোমাৰ মৰমত সুবাসনি লৈ হঠাতে প্ৰাৰ্থনা সদৃশ হৈ পৰা মায়াবিনী গাই শোক শুকালে আধ্যাশ্ৰীয়ে। মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি জুবিন মামাক কথা দিয়াৰ মতে আধ্যাশ্ৰীয়ে প্ৰথমে ট্ৰফি লৈ গ'ল প্ৰাণৰ শিল্পীৰ কাষলৈ, কিয়নো বিজয়ী হৈ স্বভূমিত সুশৰীৰে নাপালেহি মৰমৰ জুবিন মামাক। লগ পাইছিলোঁ তেতিয়া জুবিন মামাই মোক কৈছিলে তুমি জিকি আহিবা, যেতিয়া তুমি জিকি আহিবা তেতিয়া মোক ট্ৰফি দেখুৱাবা। মই দেখাইছোঁ জুবিন মামাক ট্ৰফি, কিন্তু জুবিন মামাই কৈছিলে কি তুমি যেতিয়া আহিবা মই তোমাক বহুত ভাল ভাল বস্তু খুৱাম। তুমি নথকাত অসমখন উকা হৈ পৰে। আগে এনে অসম দেখা নাছিলোঁ। ট্ৰফিটো চাই মোক আৰু উৎসাহী কৰিবলৈ তুমি নাই আমাৰ মাজত জুবিন মামা। কাৰণে খুজি আছোঁ এইটো অসম আপোনাৰ যেতিয়া আপুনি আহিছে তেতিয়া কিমান ভাল আছিলে, এতিয়া আপুনি গৈছে বহুত বেয়া। অসম মানে বহুত বেয়া লাগি আছে, অসমৰ যিমান মানুহ আছে চবক বহুত বেয়া লাগি আছে, বহুত চুনা চুনা হৈছে অসম। প্লিজ আপুনি আহি যাব জুবিন মামা, ভগৱানত এইটোৱে প্ৰে কৰোঁ। মোৰ লাষ্ট এটা চাওক, মই দেখাইছোঁ জুবিন মামাক ট্ৰফি, কিন্তু সদায় যেতিয়া আমি লগ পাম জুবিন মামা কৈছিলে মোক কি ঐ টিকলি কেনেকৈ আছা, তুমি ভাল আছা, ডান্স বহুত ভাল কৰা তুমি। এতিয়া কোনে ক'ব এইটো, নাই মানুহ এনেকৈ ক'বলৈ, কোনে ক'ব। প্লিজ জুবিন মামা আপুনি আহি যাওক। জুবিন মামা তুমি আকৌ উভতি আহা। জুবিন মামা নাই, মই বিষোৱা কৰা পৰা নাই। জুবিন মামা প্লিজ আপুনি আৰু একবাৰ আহি যাব, আমাৰ লগত একবাৰ কথা পাতি যাব প্লিজ। লাষ্ট মই আপোনাক গুৱাহাটীত লগ পাইছিলোঁ এটা ফাংচনত, তাৰপিছত লগ পোৱাই নাই মই। জুবিন মামা বহুত বেয়া লাগি আছে, আমি সকলোকে মানে আপোনাক। সোণাপুৰৰ পৰা পোনে পোনে আধ্যাশ্ৰী গ'ল জুবিন গাৰ্গৰ বাসগৃহলৈ। চবে সুধিছিলে তুমি গুৱাহাটীতে থাকা।